মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ ভুল বাক্যৰ শুধৰণি এটো দশম শ্ৰেণীৰ সিলেবাছৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে ভুল বাক্যৰ শুধৰণি এই বিষয়টো মই আজি হাতত লৈছোঁ ইতিমধ্যে মই এটা ভিডিঅ'ৰ যোগেদি কিছু সংখ্যক ভুল বাক্যৰ শুধৰণি দিছোঁ যিসকলে হেতু ভিডিঅ' পোৱা নাই আজি ভিডিঅ'টোৰ ডেসক্ৰিপচনতে তোমালোকে আগৰ ভিডিঅ'টোৰ লিংকটো পাবা দুইটা ভিডিঅ' চাই তোমালোকে গোটেইখিনি লিখি লৈ অভ্যাস কৰিবা এতিয়া আজিৰ ভিডিঅ'ৰ মই প্ৰথম বাক্যটো লৈছোঁ এইখন দশমমান শ্ৰেণীৰ পাঠ্য এইখন দশমমান শ্ৰেণীৰ পাঠ্য এইখন দশমমান শ্ৰেণীৰ পাঠ্য এই বাক্যটোত ভুলটো আছে দশমমান নালাগে দশমমানৰ ঠাইত তোমালোকে লিখিবা দশম এইখন দশম শ্ৰেণীৰ পাঠ্য ইয়াৰ পিছৰটো হৈছে হি ভাত খাই স্কুললৈ গ'ল হি ভাত খাই স্কুললৈ গ'ল হি ভাত খাই স্কুললৈ গ'ল দেখাত শুদ্ধ যেন লাগিছে কিন্তু ইয়াত ভুলটো আছে খাই খত আকাৰে খা অন্ত্যস্ত য় আমি সাধাৰণতে বাক্যটোৰ শেষতহে ব্যৱহাৰ কৰিব লাগে এতিয়া হি ভাত খাই স্কুললৈ গ'ল খাই ক্ৰিয়াপদটো এতিয়া ইয়াত সমাপিকা ক্ৰিয়া হোৱা নাই গতিকে খাইটোত ইয়াত খত আকাৰে খা হস্ৰই হ'ব হি ভাত খাই ইয়াত অন্ত্যস্ত য়ৰ ঠাইত হস্ৰই হ'ব হি ভাত খাই স্কুললৈ গ'ল তাৰপিছত পৰীক্ষাৰ শেষত মোক লগ কৰিবা পৰীক্ষাৰ শেষত মোক লগ কৰিবা পৰীক্ষাৰ শেষত মোক লগ কৰিবা দেখাত শুদ্ধ যেন লাগিছে কিন্তু ইয়াত ভুলটো আছে পৰীক্ষাৰ শেষত মোক লগ কৰিবা নহয় ধৰিবা মোক লগ ধৰিবা পৰীক্ষাৰ শেষত মোক লগ ধৰিবা তুমি বজাৰ যাবানে তুমি বজাৰ যাবানে তুমি বজাৰ যাবানে ইয়াত ভুলটো আছে বজাৰ নহয় বজাৰলৈ তুমি বজাৰলৈ যাবানে তাৰপিছত আছে ভাত খাই স্কুল যাবা ভাত খাই স্কুল যাবা ভাত খাই স্কুল যাবা ইয়াত স্কুলটোৰ ঠাইত হ'ব স্কুললৈ ভাত খাই স্কুললৈ যাবা তাৰপিছত হি কলকাতাত যাব হি কলকাতাত যাব ইয়াত ভুলটো হৈছে হি কলকাতাত নহয় কলকাতালৈ যাব হি কলকাতালৈ যাব তুমি মোক কিয় এইদৰে গালি দিছা তুমি মোক কিয় এইদৰে তুমি মোক কিয় এইদৰে গালি দিছা
তুমি মোক কিয় এইদৰে গালি দিছা ইয়াত ভুলটো আছে তুমি মোক কিয় এইদৰে গালি দিছা নহয় পাৰিছা গালি পাৰিছা তুমি মোক কিয় এইদৰে গালি পাৰিছা মই তোমাক ৰখি থাকিম মই তোমাক ৰখি থাকিম এই বাক্যটো এনেকৈ হ'ব মই তোমালৈ ৰৈ থাকিম মই তোমালৈ বা মই তোমাৰ বাবে ৰৈ থাকিম মই তোমাৰ বাবে ৰৈ থাকিম বিহুত তোমাক গামোচা এখন পঠিয়াম বিহুত তোমাক গামোচা এখন পঠিয়াম ইয়াত এতিয়া বিহুত তোমাক গামোচা এখন পঠিয়াম নহয় বিহুত তোমাকটোৰ ঠাইত হ'ব তোমালৈ বিহুত তোমালৈ মই এফালে লিখি দিছোঁ বিহুত তোমালৈ গামোচা এখন পঠিয়াম তুমি কালি যেনে তেনে যাবা তুমি কালি যেনে তেনে যাবা তুমি কালি যেনে তেনে যাবা ইয়াত এতিয়া ভুলটো আছে কালি তুমি কালিলৈ যেনে তেনে যাবা কালিৰ ঠাইত হ'ব কালিলৈ তুমি কালিলৈ যেনে তেনে যাবা মই কালি তেজপুৰ যাম মই কালি তেজপুৰ যাম মই কালি তেজপুৰ যাম ইয়াতো ভুলটো আছে কালি কালি নহয় কালিলৈ মই কালিলৈ তেজপুৰ নহয় তেজপুৰলৈ কালি মই কালিলৈ তেজপুৰলৈ বাক্যটো এনেকৈ হ'ব মই কালিলৈ তেজপুৰলৈ যাম তাৰ পিছত তোমাৰ দেউতা আহিছে তোমাৰ দেউতা আহিছে তোমাৰ দেউতা আহিছে ইয়াত ভুলটো আছে দেউতাৰ ঠাইত হ'ব দেউতাৰা তোমাৰ দেউতাৰা আহিছে মই যোৱাকালি বজাৰলৈ গৈছিলোঁ মই যোৱাকালি বজাৰলৈ গৈছিলোঁ বাক্যটো দিছে মই যোৱাকালি বজাৰলৈ গৈছিলোঁ কালি মানে ইয়েষ্টাৰডে মানে ইতিমধ্যে হৈ গ'ল পাষ্ট টেন্স বা অতীত কালত ইয়াত আকৌ যোৱাটো দৰকাৰ নাই যোৱাকালি নহয় কালি
মই কালি বজাৰলৈ গৈছিলোঁ তাৰপিছত খৰচৰ অভাৱত সি পঢ়িব এৰিছে খৰচৰ অভাৱত সি পঢ়িব এৰিছে খৰচৰ অভাৱত সি পঢ়িব এৰিছে ইয়াত ভুলটো আছে খৰচৰ অভাৱত সি পঢ়িবলৈ এৰিছে পঢ়িবলৈ এৰিছে তাৰপিছত আছে তোমাৰ কিতাপটো মোক দিবানে তোমাৰ কিতাপটো মোক দিবানে তোমাৰ কিতাপটো মোক দিবানে ইয়াত ভুলটো আছে কিতাপটো নহয় কিতাপখন তোমাৰ কিতাপখন মোক দিবানে অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰক অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰক অনুগ্ৰহ কৰি সভাপতিত্বৰ আসন গ্ৰহণ কৰক বাক্যটো এনেকৈ দিছে ইয়াত ভুলটো আছে সভাপতিত্বৰ ঠাইত হ'ব সভাপতিৰ বাক্যটো হ'ব অনুগ্ৰহ কৰি সভাপতিৰ আসন গ্ৰহণ কৰক ছোৱালীজনীয়ে ভাত বনাই আছে ছোৱালীজনীয়ে ভাত বনাই আছে আমি কওঁতে সাধাৰণতে এনেকেই কওঁ কিন্তু ভাত নবনাই আচলতে ভাত বনাই ঠাইত এতিয়া হ'ব ৰান্ধি আছে ছোৱালীজনীয়ে ভাত ৰান্ধি আছে দেউতাকে ক'লে মই নাযাওঁ দেউতাকে ক'লে মই নাযাওঁ ইয়াত শুদ্ধ ৰূপটো হ'ব দেউতাকে ক'লে কমা মই নাযাওঁ এইটো ঊৰ্ধ্বকমাৰ ভিতৰত মই নাযাওঁ দেউতাকে ক'লে মই নাযাওঁ তাৰপিছত এই কিতাপখন মোৰ কি কামত আহিব এই কিতাপখন মোৰ কি কামত এই কিতাপখন মোৰ কি কামত আহিব প্ৰশ্নবোধক চিন ইয়াত ভুলটো আছে এই কিতাপখন মোৰ কি কামত আহিব নহয় খাটিব কি কামত খাটিব এই কিতাপখন মোৰ কি কামত
খাটিব একাদশীত ভাত খাবলৈ নাপায় একাদশীত ভাত খাবলৈ নাপায় একাদশীত ভাত খাবলৈ নাপায় ইয়াৰ শুদ্ধ ৰূপটো হ'ব একাদশীত ভাত খাব নাপায় খাবলৈ নহয় খাব একাদশীত ভাত খাব নাপায় ছাত্ৰ ছাত্ৰীসকল ভুল বাক্যৰ শুধৰণি এই বিষয়টোৰ মই দুটা ভিডিঅ'ৰ যোগেদি তোমালোকৰ কুৱেশ্যন বেংকত থকা আটাইখিনি বাক্যৰ মই শুদ্ধ ৰূপ দেখুৱালোঁ আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'বা ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিঅ' সামৰিছোঁ ধন্যবাদ